এবাৰ এখন স্কুলত এজন শিক্ষকে এটি 50 টকীয়া নোট লৈ শ্ৰেণীকোঠাত প্ৰৱেশ কৰিলে আৰু শ্ৰেণীকোঠাত প্ৰৱেশ কৰিয়েই তেওঁ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি ক'লে যে এই 50 টকীয়া নোটখন কাক কাক লাগিব হাত দাঙা। তেতিয়া সকলো ছাত্ৰ-ছাত্ৰীয়ে হাত দাঙিলে। তাৰপিছত আকৌ সেই শিক্ষকজনে সেই 50 টকীয়া নোটটো মোহাৰি সুধিলে এইবাৰ এই 50 টকীয়া নোটখন কাক লাগিব। তেতিয়াও সকলো ছাত্ৰ-ছাত্ৰীয়ে হাত দাঙিলে। পুনৰ শিক্ষকজনে 50 টকীয়া নোটটো মোহাৰি ভৰিৰে গছকি একদম বেয়া অৱস্থা কৰি পেলাই আকৌ সুধিলে এতিয়া এই 50 টকীয়া নোটখন কাক কাক লাগিব। তেতিয়াও সেই ছাত্ৰ-ছাত্ৰীসকলে পুনৰ থিয় হৈ হাত দাঙিলে। আৰু ইয়াৰ কাৰণটো কি জানেনে? সেই 50 টকীয়া নোটখন যিমান মোহাৰিলেও যিমান বেয়া কৰিলেও তাৰ মূল্য সেই 50 টকাই হৈ আছিল। সেই 50 টকীয়া নোটখনৰ মূল্য